নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল কৰণ আৰু কালিন্দী অফিচিয়েল চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ আমাৰ পাহাৰত থকা চাহ বাগানলৈ। তো আজি আপোনালোকক দেখাম আমাৰ বাগানখন কেনেকৈ আছে। বলক বাগানখন চাই লওঁ। আৰু বাগানত মানুহ দুজনে পাত ছিঙি আছে আমাৰ। তো সেই মানুহ দুজনক চাহ দিবলৈ মই গৈ আছোঁ। এয়া লগতে বিস্কুট চাহ লৈ লৈছোঁ আৰু ইহঁতক দিবলৈ গৈ আছোঁ মই। বলক বাগানত লগ পাম এতিয়া। তো ইতিমধ্যে মই বাগানলৈ আহি পাইছোঁ। এয়া সোমাইছোঁ, ভাগৰ লাগি গৈছে। এয়া বাগান, মানুহ সেইটো চাইডে পাত ছিঙি আছে। মই ভিতৰলৈ সোমাই যাওঁ। সেইটো এটা ঘৰ, সেই ঘৰটো বেলেগ বাগানৰ হয়। এয়া চব দৃশ্য। এয়া চক আমাৰ বাগানৰ পাত হৈছে। এইটো আমাৰ বাগান হয়। এয়া চক পাত চক আমাৰ বাগানৰ। এয়া তো এই বৰ্তমান আমি আহি পালোঁ আমাৰ বাগান। এয়া পাত ছিঙি থৈছে আৰু এইফালে আপোনালোকক দেখুৱাম ছিঙি আছে পাত। পাত ছিঙি আছে আমাৰ। আৰু এজন এইফালে আছে। আমনি লাগি গৈছে গৰমত। এইখিনি মই চফা কৰিছিলোঁ পুলি ৰুবৰ কাৰণে, চাহ পুলি ৰুবৰ কাৰণে, কিন্তু আৰু জংঘল হৈ গৈছে। বলক দেখুৱাওঁ। মই আৰু মোৰ ভাইটিয়ে চাহ পুলি কাটিং পচাই থৈছোঁ। এই পুলিখিনি বহুত ডাঙৰ হৈ গৈছে, এইখিনিও লগাব লাগে। জংঘল হৈ গৈছে এইখিনি। এয়া পুলি চক, কাটিনৰ পুলি ধুনীয়া হৈ আছে চব। এয়া কাটিনৰ পুলি। এয়া চক, এয়া আমাৰ নিজে কৰা এই কাটিনৰ পুলি ডাঙৰ ডাঙৰ হৈ গৈছে। এইখিনি ৰুব লাগিব। মানুহখিনিক ক'লোঁ বাৰু যে পুলিখিনি ৰুব লাগিব। সিহঁতি কৈছে ঠিক আছে আহিম। ময়ো চফা কৰি থৈছিলোঁ, কেইদিন অহা নাই। এই কৰম পূজাত নাচি সময়খিনি পাৰ কৰিলোঁ আৰু। তো বৰ্তমান মই ঘৰ গৈ আছোঁ। ভোক লাগিছে খুব, ঘৰত গৈ ভাত খাব লাগিব। জানো মায়ে আজি কি বনাই থৈছে। ভাগৰ লাগি গ'ল আজি। ঘৰলৈ যাওঁ। মানুহে পাত নিবলৈ আহি গৈছে চাইকেল লৈ। মাজতে নৈ এখন আছে, এইটো একেবাৰে পাহাৰৰ পৰা বৈ আহিছে। এইটোক আমাৰ চতাই নদী বুলিয়ে কয়। এয়া পানী বহুত ঠাণ্ডা, কেতিয়াবা আহিব আপোনালোকে ইয়াত গা ধুবলৈ। মই অলপ মুখ চুখ ধুই লওঁ, বৰ গৰম লাগিলে।
গৰম ৰ'দ যিটো দিছে। আৰু এয়া আমাৰ ছটাই নদী। মানে মই নিজে অনুভৱ কৰোঁ যে আমাৰ পাহাৰখনে মানে সঁচাই এটা পবিত্ৰ স্থান বুলি ক'ব পাৰি। কাৰণ কোনোবা যদি ঘৰৰ পৰা আহে পাহাৰলৈ যায়, এই নৈখনত সোমাই ভৰি হাত ধুই তাৰ পাছত আৰু পাহাৰলৈ যাব লাগিব। তাৰপাছত পাহাৰৰ পৰা আহি এই নৈখনত সোমাবই লাগিব, তাৰপাছত ঘৰলৈ যাব পাৰিব। তো মই সেইটো ভাবোঁ। চ' ঠিক আছে, মই ঘৰলৈ গৈ তামাম ভোক লাগিছে মোক, ভাত খাই ল'ম। আপোনালোকক আজি বাগান দেখালোঁ আমাৰ।